আমাৰ নিৰ্বাচনী প্ৰচাৰ পুৰা ধম চলি আছে। আজি আহি চিৰাং দুৱাৰত আমি সোমাইছোঁ। শান্তিপুৰত আছোঁ আমি আৰু শান্তিপুৰত চাওক হাজাৰ হাজাৰ একদম উত্তৰ জংঘলৰ পৰা একদম দক্ষিণে ভৈয়ামলৈকে চবে দলে বলে ওলাই আহিছে। নেপালী, আদিবাসী, ৰাজবংশী, সূত্ৰধৰ, বড়ো, বিহাৰী, বঙালী সব জাতি গোষ্ঠী দলে বলে ওলাই আহিছে। সবে কৈছে এইবাৰ বেলেগ প্ৰাৰ্থী নাই, ট্ৰেক্টৰ নাই, সব নাঙ্গল। কিন্তু স্যার চন্দন বর্মা ইউপিএল যোগদান কৰিব বলে প্ৰেছ মিট দিছে। আপোনাক কৈছে প্ৰেছ মিট দিছে কেতিয়া? যোৱাকালি মই দেখা নাই। 12 তাৰিখত জইন কৰিব। তেতিয়াহ'লে 12 তাৰিখৰ পিছত আমি কেনেকৈ আলোচনা কৰিব লাগে সেইটো কৰিম না। হ'ব।